কৃষ্ণ প্ৰভু শ্ৰীকৃষ্ণ বৈকুণ্ঠপায়নৰ এতিয়া 16শ কীৰ্তন ঘোষা ৰাম গোপাল কৃপাময় নিৰঞ্জন হৰি ভকতৰ নিউনাথ দুখ হৰি ৰাম গোপাল কৃপাময় নিৰঞ্জন হৰি ভকতৰ নিউনাথ দুখ হৰি নিপতিত সুখে পাছে কহন্ত কাহিনী গৈলন্ত উদ্ধৱ উপায় কৃষ্ণ মেলানি বিদুৰে কহিতে যেন কৰিলা আলাপ শুনি নিপতি দুনাই উদ্ধৱ বিলাপ তীৰ্থ কৰি ফুৰন্তে বিদুৰ মহাভাগ যমুনা তীৰত উদ্ধৱ পাইলাও লগ পূৰ্ব শিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ দেখি তাংগয়াতি প্ৰীতি ভৈলা বিদুৰৰ ৰামালিংগি ধৰিলা নয়নৰ বহে জল পুছিলন্ত যদু
নিজ পাপে গৈল জীৱ দৰে অধোগতি। হে ৰাম দেশৰ ডাকিলা মোক পুত্ৰৰ বিবাদে তীৰ্থ কৰি ফুৰো মই কৃষ্ণৰ প্ৰসাদে। হে ৰাম যাৰ যশ কীৰ্তনে জগতয়াতি কৰে বাত্ৰা কহ সখী হেন কৃষ্ণৰ সত্ৰৰে। পুছিল বিদুৰে জেৱে কৃষ্ণৰ কুশল মাধৱক স্মৰি ভৈলা উদ্ধৱ বিহুল। পাঞ্চবৰশী সতে যিটো ভোজনক এৰি শিশুলীলা কৰি আপু যন্ত্ৰ মাত্ৰ হৰি কৃষ্ণৰ সেৱাতে আৱে আতিবিদ্ধ ভৈলা কহিবে নপাৰি কথা মন হুয়া ৰৈলা। দুই দণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ হৰি ভক্তি অমিতত মগ্ন ভৈলা মন। হৰি শৰীৰ ভৈলা সবাংগে পুলক চক্ষু মুদি আছে হৈবে ধাৰায়ে লুটক। হে ৰাম মাধৱৰ স্নেহ ৰখে মগ্ন ভৈলা মন। বোলা হৰি হৰি সময় যাৰ যত জন হৰি ৰাম 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 ৰাম।